গুড ইভিনিং ফ্ৰম বঙাইগাঁও। মই মৃদু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি সন্ধিয়া ওলাই আহিছোঁ বঙাইগাঁও টাউনৰ ফালে, কাৰণ দিনৰ দিনটো বৰষুণ দি আছিল। বৰষুণৰ বাবে ৰুমতে সোমাই থাকিব লগা হৈছিল, আৰু যেতিয়া বৰষুণ যাক এৰিলে তেতিয়া এবাৰ বঙাইগাঁও টাউনৰ ফালে ওলাই আহিলোঁ। কিছু কাম আছে বঙাইগাঁও টাউনত, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এইটো হৈছে বঙাইগাঁও টাউনৰ মাজমজিয়াত থকা এটা ক্লক টাৱাৰ। বঙাইগাঁও টাউন আহি পালোঁ আৰু এতিয়া এখন শ্বপিং মলত গৈ আছোঁ। ষ্টাইল বজাৰ হৈ শ্বপিং মলখনৰ নাম, অলপ আগত আছে, আৰু আপোনালোকক শ্বপিং মলখনৰ ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এইখনে হৈছে ষ্টাইল বজাৰ। এই ষ্টাইল বজাৰখন ৰঙিয়াত নতুনকৈ মুকলি কৰিছে, আৰু মই বৰ্তমান ষ্টাইল বজাৰ বঙাইগাঁৱৰ ভিতৰত আছোঁ। ইয়াত কিবা অলপ কাম আছিল, মানে শ্বপিং কৰিব লগা কাম আছিল, সেইবাবে ইয়াত আহিলোঁ আৰু বস্তু চালোঁ, কিন্তু পচন্দ নহ'ল। সেইবাবে কিছু সময় চোৱাৰ পিছত আমি ইয়াৰ পৰাই গুচি গ'লোঁ, কাৰণ ইয়াত থকা বস্তুখিনি আমাৰ ভাল নালাগিল, সেইবাবে ইয়াৰ পৰা ওলাই আহিলোঁ। আজি যিহেতু বৃহস্পতিবাৰ, আৰু বৃহস্পতিবাৰে মই নিৰামিষ খাওঁ, সেইবাবে এখন সম্পূৰ্ণ ভেজিটেৰিয়ান ৰেষ্টুৰেণ্টত গ'লোঁ, যিখনৰ নাম হৈছে ফুড প্লাজা। আৰু ৰেষ্টুৰেণ্টখনৰ সঁচাই ভিতৰৰ ফালে বহুত ধুনীয়া হয়, গতিকে এবাৰ চাৰিওফালৰ ভিউটো আপোনালোকে চাই লওক। আমাৰ খোৱা লোৱা হৈ গ'ল, আৰু এতিয়া ৰেষ্টুৰেণ্টখনৰ পৰা বাহিৰত আহিলোঁ, আৰু অলপ কাম আছে, যিহেতু শ্বপিং মলত সোমালোঁ, কিন্তু কাপোৰ পচন্দ নহ'ল, সেইবাবে এতিয়া বঙাইগাঁৱত থকা এটা শ্বপিং কমপ্লেক্স ইউনিভাৰ্চেল ষ্টুডিঅ', এতিয়া আমি ইউনিভাৰ্চেল ষ্টুডিঅ'ত গৈ আছোঁ। আৰু এতিয়া আমি আহি পালোঁ বঙাইগাঁৱৰ মাজমজিয়াত থকা এটি শ্বপিং কমপ্লেক্স, দ্য ইউনিভাৰ্চেল ষ্টুডিঅ'। আৰু ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ তলতে আছে KFC, আৰু এতিয়া আমি ভিতৰলৈ যাওঁ। এইটো হৈছে এণ্ট্ৰি গেট, আৰু এইফালেৰে আমি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। আৰু ভিতৰত উঠিয়ে দেখা পালোঁ যে বাচ্চাবিলাকে গাড়ী চলাই আছে। ইয়াত ৰিম'ট কণ্ট্ৰল গাড়ী বাচ্চাবিলাকে চলাই আছে, আৰু এইটো ছেম পৰিৱেশ আপোনালোকে চিটি চেণ্টাৰত দেখা পাব। আৰু এৰিয়াটো কিছু ডাঙৰ হ'লেও এইটোক মই মিনি চিটি চেণ্টাৰৰ নাম এটা দিব পাৰি মোৰ হিচাপত, কাৰণ মিনি চিটি চেণ্টাৰৰ দৰে এইটো এৰিয়াটো। আৰু ইয়াত বিভিন্ন ধৰণৰ মাৰ্কেট আছে, আৰু ভিতৰত সকলোতে ভিডিঅ' কৰা পাৰ্মিশ্যন নাথাকে, সেইবাবে যিখিনি পাৰোঁ দেখুৱাব আপোনালোকক চেষ্টা কৰিলোঁ। আৰু ইয়াত এনেকৈ ঘূৰি থাকোঁতে মোৰ হঠাৎ চকু গ'ল ৱালত লাগি থকা শ্ৰী ৰঘুপতিৰ পোষ্টাৰখনলৈ। আৰু শ্ৰী ৰঘুপতি মুভিখন
যোনে যোনে চোৱা নাই এতিয়াও চাব, এখন ভাল অসমীয়া ছবি। আৰু ইয়াৰ মই এটা ব্লগ দি থৈ দিছোঁ ইউটিউবত ৰিভিউ, আপোনালোকে সেইটো চাব, ডেছক্ৰিপশ্যনত লিংক থাকিব। আৰু ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ এইটোৰ হাতীৰ বাহিৰৰ পৰিৱেশ, এইটো হৈছে দ্য ইউনিভাৰ্চেল। ইয়াত নিভাৰ্চেল হৈ আছে কাৰণ দ্য ইউনিভাৰ্চেলৰ দ্য ইউ এই শব্দটো লাইটকেইটা বেয়া হৈছে, সেইকাৰণে নিভাৰ্চেল হৈ আছে। আৰু এনেকৈ তাত কিছু সময় কটাই শ্বপিং কৰা হ'ল, শ্বপিং কৰিলোঁ। আৰু ভিতৰত পৰিৱেশ দেখুৱাব নোৱাৰিলোঁ কাৰণ ভিতৰত কেমেৰা এলাউ নাথাকে। আৰু আমি পুনৰ ৰাওনা হ'লোঁ আমাৰ ৰুমলৈ। আৰু ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে কেনেকুৱা পালে কমেণ্ট যোগে জনাব। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাই আছে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব বাটনটো বজাই দিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে মই মৃদু আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। শুভৰাত্ৰি।